1250 টকাত বিক্ৰী হৈ যোৱা 1500 টকাত বিক্ৰী হৈ যোৱা 9000 টকাত বিক্ৰী হৈ যোৱা আৰু 10000 টকাত বিক্ৰী হৈ যোৱা আইমাতৃসকলৰ বাবে এইটো ভিডিঅ' ঠিক আছে এতিয়া যি কেটা জধা মূৰ্খই এই কমেন্ট কিটা প্ৰত্যেকটো ভিডিঅ'ত লিখিবলৈ আহিছে যেহেতু এটা ইলেকশ্যনৰ সময় কোনোবা মাইকী মানুহে ভিডিঅ' বনাইছে কোনোবা বিজেপিক সাপোৰ্ট লৈ বনাইছে কোনোবা কংগ্ৰেছৰ সাপোৰ্ট লৈ বনাইছে এটো স্বাভাৱিক কথা সবে সব ভিডিঅ' বনাইছে কিন্তু বহুত কেটা ভিডিঅ'ত এটো বস্তু দেখিবলৈ পোৱা গৈছে যে কেটামান জধা মূৰ্খই মানে বাৰে বাৰে এটো লিখি আছে যে মানে অপমান কৰিবলৈ বিচাৰি আছে আৰু কিন্তু হেতু অপমানত একো লাভটো নহয় বাৰু কিন্তু তেতিয়াও মই মানে ভিডিঅ'টোৰ ওপৰত ক'বলৈ আহিলো আৰু আপোনালোকৰ সেই লিখনি কিটাৰ ওপৰত ক'বলৈ আহিলো যিসকল আইমাতৃয়ে যে সেই 1250 টকা হওক 1500 টকা হওক সেই পইচা কিটাত যে তেওঁলোকে যে চলি আছে আপোনালোকে এটা কথা বিবেকে দি আপোনালোকে ভাবি চাব বহুত এনেকুৱা ঘৰ আছে বহুত এনেকুৱা দুখীয়া ঘৰ আছে যি ঘৰৰ মাইকী মানুহে হওক বা তেওঁলোকৰ ঘৰখনে হওক সাগে হাতত পইচা কেটামান দেখিয়ে নাপায় তাৰমানে দেখি নাপায় মানে কি কোনোবা এজন মানুহে হয়তো আৰ্ন কৰিলো মাইকী মানুহজনী হাতত পইচা নাথাকে তেওঁ আনিলেও ঘৰৰ দুটামান বস্তু আনিলে এতিয়া সেই মাইকী মানুহগৰাকীয়ে যে পাইছে যে সেই মাইকী মানুহগৰাকীয়ে সেই 1250 টকাও তেওঁৰ কাৰণে বহুত বেছি সহায় কৰে আৰু এতিয়া গোটেই অসমখনৰ মাইকী মানুহক দিবলেতো এতিয়া চাওকচোন চাৰিটা কিমানটা স্কিম দিছে এতিয়া অসমৰ মানুহৰ কাৰণে কিমানটা স্কিম বনাইছে তিনটা চাৰিটা পাঁচটা স্কিম বনাইছে এতিয়া গোটেইকেইটা স্কিমত যদি লাখ টকা মানুহক দি দিয়ে তেতিয়াহ'লেনো অসমখন কেনেকৈ চলাব পাৰিব অবভিয়াছলি নোৱাৰিব কিন্তু গোটেই বস্তুটো বেলেন্সত ৰাখি পেলাই সেই মাইকী মানুহসকলক আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইখিনি যে ভাবি পেলাই যে সেই মাতৃসকলক সহায় কৰিছে সেইখিনিয়ে ভাবক আৰু অসমত মানুহ কিমান আছে 3.5 কোটি মানুহ আছে 3.5 কোটি মানুহৰ ভিতৰত যদি 40 লাখ মাইকী মানুহক তেওঁ সহায় কৰি আছে 40 লাখ মাইকী মানুহৰ ফেমিলিটোত কিমান আকৌ অকল মাইকী মানুহখিনি কাউণ্টটোহে ক'লো আকৌ তেওঁলোকৰ ল'ৰা ছোৱালী ধৰি পেলাই তেওঁলোকৰ হাজবেণ্ড ধৰি পেলাই তেওঁলোকৰ ফেমিলি ধৰি পেলাই কিমান মানুহ আছে গতিকে সেই ফেমিলিখিনিতো এনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ছাপোৰ্ট কৰিব আৰু বাকী মই কিন্তু আগতে ইণ্টাৰেষ্টেড নাছিলোঁ পলিটিক্সৰ লগত এতিয়াও মই মোক কিনি লোৱা নাই দেই মই কিবা এটা বস্তু বহুত নিজে এক্সপ্ল'ৰ কৰা নিজৰ ব্যক্তিগত মানে দেখা ওপৰতহে ক'লো জ্ঞান বুলিও নকওঁ বা যি হওক যোনটো চকুৰে দেখিম য'ত দিখতাহে বহু বিকতাহে মেইন কথা আজি বিজেপি চৰকাৰ হোৱাৰ পিছত আমাৰ অসমৰ ৰাস্তা পদূলি কেনেকুৱা ধুনীয়া হৈছে আমাৰ শিৱসাগৰখনত হোৱা নাই সেইটো বেলেগ কথা মোৰ ঘৰৰ পদূলিটো বোকা হৈ আছে বেলেগ কথা কাৰণ আমাৰ ইয়াত বিজেপি চৰকাৰখন নাই বেলেগ কোনোবা এজন উঠি আছিলে অখিল গগৈ উঠি আছিলে আৰু অখিল গগৈ একো কৰিব পৰা নাই কাৰণ অকল এজন মানুহ বেলেগ এটা পাৰ্টি জিকিলেতো কনচা কেন্দ্ৰীয় চৰকাৰৰ পৰা বা কোনোবা আহি পেলাই আমাৰ জেগাখিনি ছাপোৰ্ট কৰি পেলাই আমাক সহায় কৰি পেলাই আহিব নকৰে একদম চিধা কথা এতিয়াও যদি আমাৰ শিৱসাগৰখনে যদি এজন সঠিক মানুহক মানে জিকায় তেতিয়াহে কিন্তু আমাৰ উন্নয়ন হ'ব নহ'লে একো নহয় কিন্তু আমাৰ শিৱসাগৰখন আচলতে বহুত এটা জেগাত থাকিব লাগিছিলে যিটো এতিয়ালৈকে ন্যূনতম মানুহ নাইকিয়া হৈ আছে দেই আৰু বাকী যিসকলে বাৰে বাৰে মানে আইমাতৃসকলক মানে ট্ৰল কৰি পেলাই কৈ আছে আৰে ভাই তই 100 টকা এটা দিও যদি সহায় কৰিব পাৰ সেইখিনি কথা কবি আহি পেলাই কমেণ্টত বিক্ৰী হৈ গ'ল কিবা হৈ গ'ল তেওঁ নিজক বিক্ৰী কৰি দিয়া নাইতো তেওঁ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চাকৰ হ'বলৈ যোৱা নাইতো গম পাইছেনে তেওঁলোকৰ নিজৰ সহায়ৰ কাৰণে তেওঁলোকক আজি সেই মুখ্যমন্ত্ৰী ছাৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগবাঢ়ি গৈছে কাৰণ তেওঁৰ আশীৰ্বাদো আছে সেই পইচাকেইটাই ন্যূনতম আপোনাৰ কাৰণে 1250 টকা অকণমান হ'ব পাৰে মোৰ কাৰণে হ'ব পাৰে বা আপোনাৰ কাৰণে হ'ব পাৰে কিন্তু সেই আইমাতৃসকলৰ কাৰণে সেই 1250 টকা বহুতেই বেছি তেওঁলোকৰ কাৰণে সহায়মূলক হয় গম পাইছেনে গতিকে কমেণ্ট এটা দিয়া অকণমান চাই ল'ব আপোনাৰ ঘৰৰ মাইকী মানুহকেইজনীও চাগে পাই আছে সঁচা কথা ক'বলৈ গ'লে আপুনি এতিয়া নক'ব বাৰু যিকেইজনে মানে কমেণ্ট লিখিছে আপোনাৰ ঘৰৰ মাইকী মানুহকেইজনীও পাই আছে মই লিখি দিম সেইকাৰণে খাই পাত ফালিব নেপায় আচলতে যি মানুহে দি থাকে সহায় কৰি থাকে সেই মানুহক কেতিয়াও মানে ইনচাল্ট কৰিব বা বদনাম কৰিব নাপায় লাইফত একো কৰিব নোৱাৰে আৰু এতিয়া সেই কি বুলি কয় যিহেতু এতিয়া ইলেকশ্যনৰ সময় কংগ্ৰেছে বিজেপি বদনাম গাব বিজেপিয়ে কংগ্ৰেছৰ বদনাম গাব অকণমান সেইটো থাকিবই এইটো অকণমান থাকিবই এইটো পলিটিক্স সেইখিনি পলিটিক্সত কিন্তু আপোনালোকে প্ৰত্যেকবাৰে আহি পেলাই আইমাতৃসকল বিক্ৰী হৈ গৈছে বুলি এই আইমাতৃসকলক বদনাম নকৰিব দেই ধন্যবাদ